নমস্কাৰ স্বাগতম জনাইছো সকলোকে এডুকেশ্যন হাব চেনেলটোলৈ উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ সমূহ ছাত্ৰ-ছাত্ৰীৰ সৈতে আমি জড়িত হৈ আছো আমাৰ বিভিন্ন ধৰণৰ অনলাইন ক্লাছেছসমূহৰ জৰিয়তে ইতিমধ্যে আমাৰ চেনেলটোৰ যোগেদি আমি ৰাজনীতি বিজ্ঞানৰ কেইবাটাও ভিডিঅ' লগতে শিক্ষাৰ দুটামান ভিডিঅ' আমি চেনেলটোত আপলোড কৰিছো আমাৰ চেনেলটোত যদি তোমালোক একেবাৰে নতুন হয় তেনেহলে চেনেলটোত গৈ চেনেলৰ ভিডিঅ'জত গৈ পুৰণা ভিডিঅ'সমূহ চাব পাৰিবা আজি আমি উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ ৰাজনীতি বিজ্ঞানৰ পাৰ্ট এৰ চেপ্টাৰ 4 অৰ্থাৎ ক্ষমতাৰ বিকল্প কেন্দ্ৰসমূহৰ বিষয়ে আলোচনা কৰিম এইটো চেপ্টাৰ 4ৰ প্ৰথমটো ভিডিঅ' য'ত থাকিব তোমালোকৰ পাঠভিত্তিক আলোচনা আৰু চমু প্ৰশ্ন উত্তৰ আহাচোন আমি পাঠটোলৈ যাওঁ লগতে চেনেলটো যদি তোমালোক একেবাৰে নতুন হয় তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি আৰু কাষতে থকা বেল আইকনটো দবাই দিবলৈ নাপাহৰিবা ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাবা যাতে তোমালোকে পাঠটো ভালকৈ বুজি পোৱা আহাচোন আৰম্ভ কৰোঁ আজি আমি আলোচনা কৰিম ক্ষমতাৰ বিকল্প কেন্দ্ৰসমূহ ক্ষমতাৰ বিকল্প কেন্দ্ৰসমূহ অধ্যায় 4ত আছে এই বিষয়ে আমি আলোচনা কৰিম যেহেতু আমি বিশ্ব ৰাজনীতি পঢ়ি আছো বিশ্ব ৰাজনীতিৰ প্ৰথম পাঠটোৰ পৰা আমি পাইছো যে শীতল যুদ্ধত কেনেকৈ দুটা ফৈদ আছিল এটা হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু আনটো হৈছে সোভিয়েট সংঘ হে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু সোভিয়েট সংঘৰ যি সংঘৰ্ষ হৈছিল তাৰ পিছৰ পৰ্যায়ত কেনেকুৱা ধৰণৰ অৱস্থিতিৰ সৃষ্টি হৈছিল সেই সমূহে আমি পাঠভিত্তিক অধ্যায়ক্ৰমে আলোচনা কৰি আছো ঠিক আছে এতিয়া আমি আলোচনা কৰিবলৈ লৈছো যে ক্ষমতাৰ বিকল্প কেন্দ্ৰসমূহ যিহেতু সোভিয়েট সংঘ ভাগি গৈছিল ভাগি যোৱাৰ পিছত নতুনকৈ কেনে ধৰণৰ কিছুমান বিকল্প কেন্দ্ৰ স্থাপন হৈছিল বিকল্প ক্ষেত্ৰ স্থাপন হৈছিল ক্ষমতা প্ৰয়োগৰ ক্ষেত্ৰত সেই বিষয়ে আমি পঢ়িম প্ৰথম প্ৰশ্নটো তোমালোকে লিখি লবা ইউৰ সম্পূৰ্ণ ৰূপটো লিখা ইউৰ সম্পূৰ্ণ ৰূপটো লিখা যাৰ উত্তৰটো হৈছে ইউৰোপিয়ান ইউনিয়ন অসমীয়াত হয় ইউৰোপীয় সংঘ নেক্সট কোৱেশ্চনটো খুবেই বেছি ইম্পৰ্টেন্ট আসিয়ানৰ সম্পূৰ্ণ ৰূপটো লিখা আসিয়ানৰ সম্পূৰ্ণ ৰূপটো লিখা ই বাৰে বাৰে ৰিপিটেডলি আহিয়ে আছে এইচএছ ফাইনেল ইয়াৰত উত্তৰটো হ'ব এছ'চিয়েশ্যন অফ সাউথ ইষ্ট এছিয়ান নেশ্যনছ এছ'চিয়েশ্যন অফ সাউথ ইষ্ট এছিয়ান নেশ্যন ইয়াৰ অসমীয়া ৰূপটো হৈছে দক্ষিণ পূব এছিয়াৰ জাতিৰ সংগঠন এটো দক্ষিণ পূব এছিয়াৰ সংগঠন বুলি কোৱা হয় গতিকে তোমালোকে আসিয়ানৰ সম্পূৰ্ণ ৰূপটো আহিলে লিখিবা এছ'চিয়েশ্যন অফ সাউথ ইষ্ট এছিয়ান নেশ্যন ঠিক আছে এতিয়া এইদৰে ইউৰোপীয় সংঘ বা আসিয়ানৰ প্ৰয়োজনীয়তানো কি আছিল ইয়াৰ প্ৰয়োজনীয়তা আছিল যে কোনো ধৰণৰ যাতে শত্ৰুতাৰ সৃষ্টি হৈ আকৌ আঞ্চলিক পৰ্যায়ত হিংসা বা বিদ্বেষৰ সৃষ্টি নহওক তাৰ বিকল্প হিচাপেহে এই ধৰণৰ কিছুমান অনুষ্ঠান গঢ় লৈ উঠিছিলে যেটো ইউৰোপিয়ান ইউনিয়ন আৰু আসিয়ানৰ দৰে অনুষ্ঠানবোৰ গঢ় লৈ উঠিছিলে ইয়াতে প্ৰধান উদ্দেশ্যই আছিল যে শান্তিপূৰ্ণ আৰু সহযোগিতামূলক শৃংখলাবদ্ধ হৈ থকা ঠিক আছে এতিয়া আমাক যদি সোধে যে বিকল্প ক্ষমতাৰ কেন্দ্ৰসমূহৰ প্ৰতিষ্ঠাৰ এটা উদ্দেশ্য লিখা আমি কি লিখিব লাগিব আমি লিখিব লাগিব যে শান্তিপূৰ্ণ আৰু সহযোগিতাপূৰ্ণ শৃংখলাৰ বাবে ক্ষমতাৰ বিকল্প কেন্দ্ৰসমূহৰ স্থাপন হৈছিল বুজি পাইছা নিশ্চয় অৰ্থাৎ চোৱা যেতিয়া কোনোবা এখন দেশত যুদ্ধ হৈ থাকে বিদ্বেষ হৈ থাকে তেতিয়া সেই দেশখনৰ শান্তি অথলে যায় সেই দেশখনৰ শান্তি সম্পূৰ্ণৰূপে ভংগ হয় গতিকে এনে ধৰণৰ বিষয়সমূহ নহবলৈ কি কৰা স্থাপন কৰা হয় কোনো এটা দল কোনো এটা সংস্থা স্থাপন কৰা হয় প্ৰথম বিশ্বযুদ্ধৰ সমাপ্তিৰ পিছত জাতিসংঘ স্থাপন কৰা হৈছিল কিন্তু জাতিসংঘ কি হোৱা নাছিলে জাতিসংঘ সফল হ'ব পৰা নাছিলে তাৰ ফলস্বৰূপে আকৌ দ্বিতীয় বিশ্বযুদ্ধখন হৈ গ'ল দ্বিতীয় বিশ্বযুদ্ধখন যেতিয়া হ'ল বহুত ক্ষতি হ'ল আমাৰ পৃথিৱীৰ বহুত ক্ষতি হ'ল ৰাষ্ট্ৰসমূহৰ
ফলস্বৰূপে 1945 চনত আকৌ কি গঠন কৰা হ'ল ৰাষ্ট্ৰসংঘ তো ৰাষ্ট্ৰসংঘ গঠন হোৱাৰ পিছত আৰু কোনো এখন যুদ্ধ মুকলিমূৰীয়াকৈ আজি পৰ্যন্ত হ'ব পৰা নাই কিন্তু শীতল যুদ্ধখনটো হ'ল শীতল যুদ্ধখন দেখা দেখিকৈ হোৱা নাছিলে ই আছিলে আদৰ্শগত যুদ্ধ আমাক যদি কোনোবাই সোধে যে শীতল যুদ্ধ কি শীতল যুদ্ধ হৈছে এখন আদৰ্শগত যুদ্ধ এই আদৰ্শগত যুদ্ধখনৰ পৰিপ্ৰেক্ষিতত পুনৰ যেতিয়া আকৌ সোভিয়েট সংঘ ধ্বংস হৈছিলে বিভিন্ন ধৰণৰ ক্ষয়ক্ষতি হৈছিলে আভ্যন্তৰীণভাৱে গতিকে সেই সময়ত আকৌ কিছুমান নতুন নতুন সংগঠনৰ সৃষ্টি কৰাটোৰ প্ৰয়োজনীয়তা আহি পৰিছিলে ইয়াৰে পৰিপ্ৰেক্ষিতত আমি ইউৰোপীয় সংঘ তথা আসিয়ানৰ কথা পঢ়িবলৈ পাইছোঁ ঠিক আছে বুজি পাইছা চাগে এতিয়া আমি আলোচনা কৰিম ইউৰোপীয় সংঘৰ বিষয়ে ইউৰোপীয় সংঘ দ্বিতীয় মহাসমৰ বুলি কওঁতে আমাৰ দ্বিতীয় বিশ্বযুদ্ধৰ কথা বুজাইছে দ্বিতীয় বিশ্বযুদ্ধ শেষ হোৱাৰ পিছত ইউৰোপৰ বহুতো নেতাই ইউৰোপৰ প্ৰশ্নৰ বিষয়ে চিন্তা চৰ্চা কৰিছিলে অৰ্থাৎ যেতিয়া সেকেন্ড ওয়াৰ্ল্ড ওয়াৰ শেষ হৈছিলে তাৰ পিছত ইউৰোপৰ জনসাধাৰণে যিসকল উচ্চপদস্থ নেতা আছে নেতাসকলে ইউৰোপৰ বিষয়ে চিন্তা চৰ্চা কৰিছিলে যেহেতু গাঁথনিগত বহুত পৰিমাণে ক্ষতি হৈছিলে তো কি কৰিব কি নকৰিব সেই হিচাপে কি কৰা হৈছিলে ইউৰোপত চিন্তা চৰ্চা কৰা হৈছিলে পিছৰ পৰ্যায়লৈ 1945 চনৰ পিছত যেতিয়া 1945 চনত ৰাষ্ট্ৰসংঘ গঠন হৈছিলে ইয়াৰ পিছৰ পৰ্যায়ত ইউৰোপীয় সংঘই শীতল সংঘ মানে যিটো ইউৰোপীয় সংঘটি আছিলে ই শীতল যুদ্ধত সহায় কৰিছিল বুলি কৈছে অৰ্থাৎ ইউৰোপীয় সংঘই কি কৈছিলে যেতিয়া গঠন হৈছিলে তাৰ পিছত সি কি কৰিছিলে আমেৰিকা যুক্তৰাষ্ট্ৰক ই পোনপটীয়াকৈ সহায় কৰিছিলে অৰ্থাৎ ইউৰোপৰ দেশখনে কাক সহায় কৰিছিলে শীতল যুদ্ধৰ সময়ত আমেৰিকাক সহায় কৰিছিলে আৰু আমেৰিকাই যেটো মাৰ্শেল পৰিকল্পনা কৰিছিলে তাত ইউৰোপীয় সংঘই সম্পূৰ্ণৰূপে অৰিহণা যোগাইছে বুলি ক'ব পৰা যায় এতিয়া আমি প্ৰশ্ন এটা আমি এখিনতে আমাক লাগিব হেতু এই তোমালোকে জানি থোৱা যে ইউৰোপীয় সংঘটো তেতিয়া সম্পূৰ্ণৰূপে গঢ়লোৱা নাছিলে অৰ্থাৎ ইউৰোপৰ লোকসকলৰ মাজত কি হৈছিলে এটা মিল আছিলে বা নেতাসকলৰ মাজত মিল আছিল কিন্তু ইউৰোপীয় সংঘটো কিন্তু স্থাপন হৈছিল ডাইৰেক্ট যেটো আমি ইউ বুলি পঢ়িম হেতু কিন্তু গঠন হৈছিল 1992 চনত হেতু মন কৰিবা ইউৰোপৰ যোনসকল নেতা আছিল তেওঁলোকে শীতল যুদ্ধত কাক সহায় কৰিছিলে আমেৰিকাক সহায় কৰিছিলে গতিকে বিষয়বস্তু আমি ক্ৰনলজিক্যালি পঢ়িব লাগিব গতিকে আমি জানিব লাগিব যে কেতিয়ানো ইউৰোপীয় সংঘ গঠন হৈছিল 1992 চনত কিন্তু লাহে লাহে কি হৈছিল এই ধৰণৰ বিষয়বস্তুবোৰ হৈ আহিছিল যে ইউৰোপে কাৰবাক সহায় কৰিছিল কাৰবাক সহায় কৰা নাছিল আমেৰিকা যুক্তৰাষ্ট্ৰক সহায় কৰিছিল এনে ধৰণৰ বিষয়বস্তুবোৰ কিন্তু সৃষ্টি হৈছিল তোমালোকে নেক্সট কোৱেশ্চনটো লিখি লোৱা OEECৰ সম্পূৰ্ণ ৰূপটো লিখা OEECৰ সম্পূৰ্ণ ৰূপটো লিখা এখিনতে বহুতে ভুল কৰে হেতু হৈছে OPEC বুলিও এটা আছে OPEC কিন্তু এটো হৈছে OEEC গতিকে OPEC টুতে যেটো OEEC তাৰ ৰূপটো লিখি দিয়ে বহুতে গতিকে তোমালোকে ক্লিয়াৰলি লিখি লোৱা OEECৰ সম্পূৰ্ণ ৰূপটো লিখা উত্তৰটো হৈছে অৰ্গেনাইজেশ্যন ফৰ ইউৰোপিয়ান ইকনমিক কোঅপাৰেশ্যন অৰ্গেনাইজেশ্যন ফৰ ইউৰোপিয়ান ইকনমিক কোঅপাৰেশ্যন এটো স্থাপন কৰা হৈছিল স্থাপন কৰাৰ এটা মূল উদ্দেশ্য আছিল যাতে অৰ্থনীতি যেটো ইউৰোপৰ অৰ্থনীতি আছিল সেই অৰ্থনীতিটো যাতে বিনষ্ট নহওক সেই উদ্দেশ্য লৈ এইটো সংগঠন কি কৰা হৈছিল স্থাপন কৰা হৈছিল ইয়াৰ অসমীয়া অৰ্থটো হৈছে ইউৰোপীয় অৰ্থনৈতিক সহযোগিতাৰ সংগঠন এখিনলৈকে বুজি পাইছা হয়তো এতিয়া তোমালোকৰ প্ৰশ্ন আহিব পাৰে যে ইউৰোপৰ পৰিষদ কিমান চনত গঠন কৰা হৈছিল ইউৰোপ পৰিষদ কাউন্সিল অফ ইউৰোপ গঠন কৰা হৈছিল 1949 চনত নেক্সট কোৱেশ্চন লিখিবা ইউৰোপীয় অৰ্থনৈতিক সম্প্ৰদায় কিমান চনত গঠন কৰা হৈছিল উত্তৰটো হ'ব 1957 চনত ইয়াৰ আগতে তোমালোকক কলোৱে যে ইউৰোপীয় সংঘ কিমান চনত গঠন কৰা হৈছিল ইউৰোপীয় সংঘ 1992 চনত গঠন কৰা হৈছিল তোমালোকে মনত ৰাখি থবা যিহেতু আমাৰ যেটো আছিল সাউথৰ তোমালোকৰ এটো সোভিয়েট সংঘ 1991 চনত ভংগ হৈছে তো সোভিয়েট সংঘ 1991 চনত ভংগ হোৱাৰ পিছতহে ইউৰোপীয় সংঘটোৰ কি হৈছিল গঢ় লৈ উঠিছিল কেতিয়াবা এটা বস্তু আহে যে ইউৰোপীয় সংঘৰ যোনখন পতাকা আছে সেই পতাকাখনত মানে বৈশিষ্ট্যটো আহে
ঠিক আছে তোমালোকে এইখিনিতে জানি থোৱাটো উচিত যে ইউৰোপীয় সংঘৰ পতাকাখন সোণালী তৰাৰ বৃত্ত এটা আছে সোণালী তৰাৰ এটা বৃত্ত আছে ই জনসাধাৰণ কি বুজায় বৈশিষ্ট্যটো হৈছে জনসাধাৰণৰ মাজৰ একতা আৰু সংহতি বুজায় অৰ্থাৎ গোল হৈ পেলাই থাকে সেই বিষয়বস্তুটো ই জনসাধাৰণৰ মাজত একতা আৰু সংহতিটোক বুজায় গতিকে কেতিয়াবা আহে প্ৰশ্ন যে ইউৰোপীয় সংঘৰ পতাকাৰ বৈশিষ্ট্যটো লিখা ইউৰোপীয় সংঘৰ পতাকাৰ বৈশিষ্ট্যটো হৈছে ই জনসাধাৰণৰ মাজত একতা আৰু সংহতি বুজায় ইয়াত মুঠতে কিমানটা তৰা আছে 12টা তৰা আছে এইটো এটা তোমালোকৰ জেনেৰেল নলেজৰ কোৱেশ্চন এইটো মনত ৰাখি থবা 12টা তৰা আছে এই 12টা তৰাই কি বুজাইছে 12 সংখ্যাটোৱে বুজাইছে পৰম্পৰাগতভাৱে ত্ৰুটিহীনতা অৰ্থাৎ ভুল নথকা এই বস্তুটো বুজাইছে ঠিক আছে গতিকে এইখিনিতে আমি বুজি পালো ইউৰোপীয় সংঘৰ কিছু বিষয়বস্তু আমি অকণমান বুজি পাইছোঁ এইটো ইউৰোপীয় সংঘৰ এখন মানচিত্ৰ দেখাইছে তোমালোকে চিত্ৰ দেখিবলৈ পাইছা ইউৰোপীয় সংঘৰ এখন চিত্ৰ এইটো যিটো পতাকা হেৰিখন আছে আমাৰ মেপখন আছে মেপখন আমাক দেখাই দিছে ইউৰোপীয় সংঘৰ মেপখন এটা ইউৰোপীয় সংঘ বুলি কোৱাৰ লগে লগে যিহেতু ইউৰোপৰ এটা সংগঠন হয়নে তো ইউৰোপৰ এই সংগঠনটোৱে কি ক্ষেত্ৰত প্ৰভাৱ বিস্তাৰ কৰিছিলে অৰ্থনৈতিক ৰাজনৈতিক কূটনৈতিক আৰু সামৰিক ক্ষেত্ৰত এইটো কথা মন কৰিবা এই বিভিন্ন ক্ষেত্ৰত কি কৰিছিলে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিলে এতিয়া আমি যেতিয়া ইউৰোপীয় সংঘৰ বিষয়ে পঢ়ি আছো গতিকে আমি ইউৰোপীয় সংঘৰ কিছুমান বিষয়বস্তু আমি জানিব লাগিব এইখিনিতে ঠিক আছে তো ইউৰোপীয় সংঘৰ এটা নিৰ্দিষ্ট সময়সূচী আছিলে তো 1951 চনৰ এপ্ৰিল মাহত 6খন পশ্চিম ইউৰোপীয় দেশ আছিল যিখন আছিল ফ্ৰান্স পশ্চিম জাৰ্মানী ইটালী বেলজিয়াম নেদাৰলেণ্ড আৰু লাক্সেমবাৰ্গ ঠিক আছে এই পেৰিছ চুক্তিত স্বাক্ষৰ কৰিছিলে তোমালোকক মই কৈছিলোঁ যে ইউৰোপীয় সংঘই কামবোৰ সংঘ হিচাপে 92 গঠন হ'লেও ই ইউৰোপৰ এটা সংহতি আছিলে ই লাহে লাহে ক্ৰমান্বয়ে কি হৈছিলে আগবাঢ়ি গৈ আছিলে তো ই কি কৰিছিলে এখন পেৰিছ চুক্তি নামে এখন চুক্তিত স্বাক্ষৰ কৰিছিলে ঠিক আছে তো পশ্চিম ইউৰোপৰ এই দেশকেইখন আছিলে পশ্চিম ইউৰোপৰ যিকেইখন দেশে পেৰিছ চুক্তিত স্বাক্ষৰ কৰিছিলে সেই দেশকেইখনৰ নাম তোমালোকে মনত ৰাখি থবা নেক্সটটো হৈছে ৰোম চুক্তিত স্বাক্ষৰ কৰা ইউৰোপৰ যেটো আমাৰ অৰ্থনৈতিক গোষ্ঠী আৰু ইউৰোপীয় পাৰমাণৱিক শক্তি গোষ্ঠী আছিলে হি কেতিয়া ৰোম চুক্তিত স্বাক্ষৰ কৰিছিলে এই 6খন দেশে স্বাক্ষৰ কৰিছিলে যিখন ওপৰত উল্লেখ কৰা হ'ল এই 6খন দেশে স্বাক্ষৰ কৰিছিলে 1957 চনত চনটো মনত ৰাখিবা অৰ্থাৎ আমি পেৰিছ চুক্তি পালো 1951 চনত আৰু ৰোম চুক্তি পালো 1957 চনত ঠিক আছে নেক্সট আমি কোৱেশ্চনটো জানিব লাগিব যে প্ৰথম প্ৰত্যক্ষ নিৰ্বাচন ইউৰোপীয় সংসদত কেতিয়া হৈছিলে প্ৰথম প্ৰত্যক্ষ নিৰ্বাচন ইউৰোপীয় সংসদত কেতিয়া হৈছিলে উত্তৰটো হৈছে 1979ত মন কৰিবা 1979 কিয়নো প্ৰথম যিহেতু গতিকে প্ৰথমৰ কাৰণে এই বস্তুটো সদায় প্ৰথমবোৰ সদায় গুৰুত্বপূৰ্ণ হয় গতিকে মনত ৰাখি থবা এতিয়া নেক্সটটো হৈছে যে আমিতো এতিয়া গম পালো যে ইউৰোপীয় সংঘ 1992 গঠন হৈছে কিন্তু ইউৰোপীয় সংঘ গঠন হোৱাৰ আগত এখন চুক্তি স্বাক্ষৰিত হৈছিলে সেই চুক্তিখনৰ নামনো কি সেই বস্তুটো আমি জানিব লাগিব সেই চুক্তিখনৰ নাম আছিল মাষ্ট্ৰিক্ট এটো আমি কম মাষ্ট্ৰিক্ট ট্ৰিটি যেটো আমি অসমীয়াত কম মাষ্ট্ৰিক্ট চুক্তি বুলি আমি কম এটো কিমান চনত হৈছিল 1992 চনৰ 7 ফেব্ৰুৱাৰী তাৰিখে মন কৰিবা এতিয়া আমি জানো যে ইউৰোপৰ যোনটো মুদ্ৰা আছে আমাৰ ভাৰতৰ মুদ্ৰাটো আমি টকা বুলি কওঁ তো ইউৰোপৰ মুদ্ৰাটো আমি কি বুলি কওঁ ইউৰো বুলি কওঁ সেই ইউৰোটোৰনো কেতিয়া প্ৰথম প্ৰচলন হৈছিল মন কৰিবা একদম গুৰুত্বপূৰ্ণ হয় ইউৰোটোৰ প্ৰথম প্ৰচলন হৈছিল 2002 চনত 2002 চনৰ জানুৱাৰী মাহত একদম গুৰুত্বপূৰ্ণ কোৱেশ্চন হয় যে ইউৰো কেতিয়াৰ পৰা প্ৰচলন হ'ল উত্তৰ হৈছে 2002 চনৰ জানুৱাৰী মাহৰ পৰা আৰু এই ইউৰোটোৰ প্ৰচলন হোৱাত ইউৰোপীয় সংঘৰ 12খন দেশে কি কৰিছিলে গুৰুত্বপূৰ্ণভাৱে অংশগ্ৰহণ কৰিছিলে কিমানখন দেশ আছে বুলি যদি খুধে আমি লিখিব লাগিব যে 12খন দেশে এইখিনিতে আমি বহুকেইটা প্ৰশ্ন পালো গতিকে ইউৰো বিষয়ে তোমালোকে বিশেষকৈ মন কৰিব লাগিব গতিকে ইউৰোটো তোমালোকে মনত ৰাখি থবা আৰু ইউৰোপৰ মুদ্ৰাটোৰ নামো কেতিয়াবা আহে ইউৰোপৰ মুদ্ৰাটো আমি কি বুলি কওঁ ইউৰো বুলি কওঁ ঠিক আছে এটা বস্তু মন কৰি থবা
যে ৰাষ্ট্ৰসংঘৰ এইটো কুৱেশ্যন আহে যে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যত থকা ইউৰোপীয় সংঘৰ ৰাষ্ট্ৰ দুখনৰ নাম লিখা কুৱেশ্যনটো লিখিবা ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যত থকা ইউৰোপীয় সংঘৰ সদস্য ৰাষ্ট্ৰ দুখনৰ নাম লিখা উত্তৰ হৈছে ব্ৰিটেইন আৰু ফ্ৰান্স পতাকাখনৰ বৈশিষ্ট্যটো তোমালোকক ক'লো পতাকাখনৰ কি বুজায় সেইটোও ক'লো তোমালোকে এইখিনি বস্তু মনত ৰাখিবা তোমালোকক আজি মই ইউৰোপীয় যেটো সংঘ আছিল ইউৰোপীয় সংঘৰ বিষয়ে কিছু পৰিমাণে ক'লো লগতে যিখিনি শৰ্ট কুৱেশ্যন আছিল সেই শৰ্ট কুৱেশ্যনসমূহ দিলো আমি আৰু নেক্সট ক্লাছত আসিয়ানৰ বিষয়ে পঢ়িম আসিয়ানৰ সবিশেষ পঢ়িম গতিকে আজিলৈ ভিডিঅ'টো ইমানখিনিকৈ সামৰণি মাৰিছো ভিডিঅ'টো ভাল পালে আৰু যদি ভিডিঅ'টোৰ পৰা কিছু পৰিমাণে হ'লে উপকৃত হ'ব পাৰিছা এটা লাইক কৰি যাবলৈ নাপাহৰিবা লগতে বন্ধুবৰ্গৰ লগতো যিমান পাৰা শ্বেয়াৰ কৰিবা আৰু আমাৰ চেনেলটো যদি একেবাৰে নতুন হয় তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আৰু কাষতে থকা বেল আইকনটো দবাই দিবা যাতে নতুন নতুন ভিডিঅ'সমূহৰ আপডেট হ'লে তোমালোকে অতি সোনকালে পাব পাৰা লগতে কিবা যদি কোৱেৰি থাকে আমাক কমেন্ট কৰি জনাবলৈ নাপাহৰিবা আৰু আমাৰ ডেসক্ৰিপচন বক্সত দিয়া ইনষ্টাগ্ৰামৰ লিংকৰ সৈতে আমাৰ লগত পোনপটীয়া যোগাযোগ কৰিব পাৰা থ্যাংক ইউ সো মাচ থ্যাংকস ফৰ ওয়াচিং